নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ পুনৰ নতুন এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ আজি মই বনাবলৈ ওলাইছোঁ গাজৰৰ হালৱা এতিয়া বজাৰত গাজৰ এভেইলেবল গতিকে আজি গাজৰৰ হালৱা মোৰ বনাবলৈ মন গ'ল আৰু ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এয়া মই অলপ গাজৰ লৈ লৈছোঁ গাজৰখিনি আপোনালোকে ৰুকি ল'ব পাৰে যেহেতু ৰুকি ল'লে অলপ কষ্ট হয় গতিকে মই এইখিনি টুকুৰা টুকুৰকে কাটি লোৱাৰ পিছত মিক্সিত পিচি লওঁ ফ্ৰেণ্ডছ গাজৰখিনি মই ইয়া ধুনীয়াকৈ ইয়াৰ বাকলিটো চুচি লৈছোঁ তাৰ পিছত গাজৰখিনি মই সৰু সৰু টুকুৰা কৰি মিক্সিত দিম দেখাই আছোঁ আপোনালোকক প্ৰচেছটো আপোনালোকে চাবচোন মই গাজৰখিনি ধুই লৈ পেলাই বাকলি গুচাই এয়া সৰু সৰু টুকুৰা কৰি লৈছোঁ এনেকৈ সৰু সৰু টুকুৰা কৰি ল'লে মিক্সিত পিচিবলৈ ভাল হয় গতিকে এয়া অলপ অলপকৈ মই মিক্সি জাৰটোত ভৰাই পেলাই গাজৰখিনি পিচি ল'ম এতিয়া ফ্ৰেণ্ডছ এয়া গাজৰখিনি মই মিক্সিত পিচি ল'লোঁ আপোনালোকে এনেকৈও কৰিব পাৰে নহ'লে গোটাই গোটাই প্ৰেছাৰ কুকাৰত দি পেলাই গাজৰ বইলো কৰিব পাৰে নহ'লে পিহনাত ৰুকিও ল'ব পাৰে মই এনেকৈ কৰিলে বেছিকৈ সুবিধা পাওঁ গাজৰখিনি এনেকুৱা কৰি ল'লোঁ আৰু এপিনে এখন প্লেটত মই এপিনে বাদাম কেইটামান ভাজি লৈছোঁ কিচমিচ আৰু ইলাচি কেইটামান লৈ লৈছোঁ এইকেইটা বস্তু দিয়ে মই আজি বনাম গাজৰৰ হালৱা আপোনালোকেও চাই যাবচোন ভিডিঅ'টো এপিনে মই গেছত এটা কেৰাহী গৰম হ'বলৈ দি ইয়াত 2 চামুচ গৰুৰ ঘিউ গৰম হ'বলৈ দিম ইয়াতে গাজৰখিনি মই ভাজি ল'ম ঘিউ এতিয়া গৰম হৈছে ইয়াতে মই গাজৰখিনি দিম এতিয়া অলপ অলপকৈ গোটেই গাজৰখিনি দি পেলাই ভাজিব লাগিব অলপ সময় এয়া গাজৰখিনি মই ভাজি আছোঁ প্ৰায় 5 মিনিটমান এইখিনি ভাজিব লাগিব মানে গাজৰত থকা পানীখিনি সম্পূৰ্ণকৈ শুহি যোৱালৈকে ভাজি থাকিব লাগিব চ' গেছটো অকণমান কমাই দি পেলাই গাজৰখিনি ভাজি থকা হৈছে মই কাটি লোৱা ড্ৰাই ফ্ৰুটছখিনিও এই গাজৰতে দি আছোঁ আৰু গোটেইখিনি একেলগে মিলাই পেলাই ভাজি আছোঁ এতিয়া ড্ৰাই ফ্ৰুটছ নিজৰ পচন্দৰ মতে ঘৰত যি যি থাকে সকলো দিব পাৰে আপোনালোকে হালৱাখিনিত মই চেনি ব্যৱহাৰ নকৰোঁ চেনিৰ পৰিৱৰ্তে মই গুড় ব্যৱহাৰ কৰোঁ আপোনালোকে যিটো পচন্দ সেইটোৱে কৰিব পাৰে মই গুড়খিনি ধুনীয়াকৈ কাটি লৈছোঁ আৰু কাটি লোৱা গুড়খিনি এতিয়া মই ইয়াত দি থাকিম অলপ অলপকৈ যিমান ইচ্ছা সিমান দি থাকিব পাৰে আপোনালোকে নিজৰ সুবিধা মতে দিব পাৰিব আৰু গুড়খিনি গাখীৰ দিয়াৰ পিছতো দিব পাৰে কিন্তু এতিয়া দি ল'লে মানে গুড়বিলাক যদি টুকুৰা টুকুৰ হৈ থাকে ধুনীয়াকৈ ভাজি থাকোঁতেই দি দিলে মানে গোটেইখিনি গলি যায় আৰু মিলি যায় গতিকে গুড়খিনিয়ে মই দিম আৰু আপোনালোকে চেনি ভাল পালে চেনি দিব গুড় ভাল পালে গুড় দিব আৰু তাৰপিছত এইখিনি লৰাই থাকিব লাগিব মই অলপ গাখীৰ দি দিছোঁ গাখীৰ দি পেলাই কম জুইত আকৌ অলপ এনেকৈ লৰাই আছোঁ তাৰপিছত আৰু গাখীৰ দিম মই এতিয়া ধুনীয়াকৈ গুড়খিনি মিলি যোৱালৈকে অলপ কম গাখীৰ দি পেলাই লৰাই আছোঁ আৰু ইয়াৰ ওপৰতে আৰু অকণমান মই এতিয়া গৰু ঘিউ এড কৰিম আচলতে হালৱাত আৰু ঘিউটো যিমানেই দিয়া হয় গোন্ধটো আহিলে হালৱা গোন্ধ ভাল হয় আৰু ইয়াতে আৰু এটা বস্তু এড কৰিম মই ইলাচি অলপ খুনি লৈছিলোঁ এই ইলাচিবিলাকো দি দিম আৰু ইলাচি দি দিলে গোন্ধটো ভাল হয় আপোনালোকে যি মন যায় দিব পাৰে আৰু ইয়াতে আৰু অলপ এতিয়া গাখীৰ দি পেলাই মই ঢাকনা মাৰি অলপমান সিজিবলৈ দিম যিহেতু মই গাজৰখিনি পিচিয়ে লৈছিলোঁ গতিকে বেছি সিজাৰো দৰকাৰ নাই এনেকৈ অলপমান সময় ৰাখি মই ইয়াতে আৰু অলপ গাখীৰ দি পেলাই তাৰপিছত আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয় এয়া মই গাখীৰ দিয়াৰ পিছত ঢাকি দিয়াৰ পিছত মোৰ প্ৰায় হৈছে হালৱা একদম খুব ধুনীয়া গোন্ধ এটা আহিছে আৰু ইলাচি আৰু গৰু ঘিউ গোন্ধটো আপোনালোকে চবেই জানে একদম ধুনীয়া গোন্ধ খাওঁ খাওঁ লাগিছে চ' আৰু অকণমান মই ওপৰতে লাষ্ট টাইম অলপ ঘিউ দি দিছোঁ এতিয়া গেছটো বন্ধ কৰি ঠাণ্ডা হ'বলৈ দিম আৰু আপোনালোকে অলপ ঠাণ্ডা হোৱাৰ পিছতে খাব পাৰে বা ফ্ৰিজত থৈ পেলাই পিছদিনাও খাব পাৰে আপোনালোকে এয়া মোৰ প্ৰায় হালৱা হৈছে হালৱাখিনি একদম গাখীৰটো শুকুৱাই দিব লাগিব চ' মই ধুনীয়াকৈ শুকুৱাই আছোঁ প্ৰায় হৈছে আৰু তাৰপিছত গেছটো বন্ধ কৰি দিম আপোনালোকেও এনেকৈ বনাই খাই চাবচোন যদি খোৱা নাই আৰু মোক কমেণ্টত জনাব ইয়াৰ ফাইনেল ৰূপটো মই দেখাই আছোঁ আপোনালোকক অলপ পিছত মোৰ গাজৰৰ হালৱা বনাই হৈ গ'ল আপোনালোকে এনেকৈ ঘৰতে সহজে হালৱা বনাই খাই চাবচোন
আচলতে বনাই খাই চাইছে চাগে আৰু যিসকলে বনাই খাই চোৱা নাই মোৰ এই পদ্ধতিটো দি বনাই খাই চাব আৰু মোক জনাবচোন আজিলৈ ইমানেই পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আৰু মোৰ ভিডিঅ'টো যোনে যোনে চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই